ল'ৰাবোৰৰ শুনিছো কথাটো হয়নে মিছা ঐ সৰু হ'লে কি হ'ব কুকুৰাৰ কণী সেইজনীৰ আকৌ ভিটামিন বেছি এতিয়া ল'ৰাবোৰৰ মনত মিলি পেলাই এটা শব্দ কৈ দিব দেই ক'ব ঐ গেছ গেছ জোচ আহিব লাগিব পিছফালৰ পৰা জোচটো মেইন সদায় বোলো গেছ গেছ ও ভণ্টিহঁতৰ চুটি কাপোৰে নেথাকে পেট চৰি নিপিন্ধা ন ভাল ভাল ঐ ৰাজা পাৰিলে ভালকাত কৰি ভণ্টিহঁতৰ মুখ ফুটন হ'লে কি হ'ব কুকুৰা কম সেইজনীৰ আকৌ ভিটামিন বেছি কাপোৰে নেথাকে পেট কাপোৰে নেথাকে পেট নিকিচাই কিবা কওঁ বুলি মোক ক'বলৈ দিয়া নাযায় মুখখন ফুলাই আছে ক আমাক জোকাইছে যিহেতু ন আমি তোমাৰ ছোৱালীকেইজনী সৰু কৰিব পাৰি জানো হা জিকিব দিম নেকি বিকুলক জিকিব নিদো ন হয় আজিকালি দেখাবলৈ কৰে প্ৰেম পিৰিতি হোৱাটছএপত এছএমএছ কৰি হয় আগ পেলাই যদি ওই পিছ পেলাই যদি হয় না হোৱাটছএপৰ দিনত হোৱাটছএপত মেছেজ নকৰে কি চিঠি লিখিব নেকি বাৰু কি কৰে মোৰ লগত থকা ছোৱালীজনী মিছাতে থাকে কিবা কিবি বকি বকিলে কি হ'ব হেৰা ভনী মই পিছে জানো কিবা কিবি বোলো ধি দান দান বা ছোৱালীৰ প্ৰতি ফ্ৰাষ্ট্ৰেশ্যন দেখিছা নাই ল'ৰাবোৰ বোলো ধি দান দান তেজপুৰৰ ছোৱালীৰ ফাইদান আজিকালি চাকৰি নহ'লে ভালেই নাপায় বোলে তেজপুৰৰ ছোৱালী সঁচানে মিছা কথা কাৰ মোৰ লগত থকা ছোৱালীজনী ছোৱালীকে কোৱা থাকিম নেকি ল'ৰাবোৰক নকওঁ আৰু নেকি নিবিচাৰ আৰু কিবা এটা ক'বলৈ বিচাৰিছে তাই ক নকয় বোলে বেয়া পাইছে ছোৱালীবোৰক বেয়াকৈ কৈ থকাৰ কাৰণে তে ল'ৰাবোৰক কৈ দিছোঁ ঐ তেজপুৰৰ ল'ৰাই মাছৰ ভাল পাই চিতল পাচলিৰ ভাল পাই সৰু সৰু পটল মাজে সময়ে খাই ভাল পাই আমুল তাজাৰ পটল সেইটো খাই নাই ৰাতি হ'লে খাই ভাল পাই ৰঙা গাখীৰৰ বটল ৰঙা পানী মই নকওঁ বুলি ভাবিছিলো নাই ক'বই লাগিব বোলে কৈ দে ৰঙা পানী এনেকৈ আছে ৰাতি হ'লে খাই ভাল পাই ৰঙা পানী এটা আছে নেকি কোনোবা এই দেখাই দেখা আপোনালোকে মই জানোতো এদিন দেখিলে হাতখন লাগিছে তোক কথা ঠাণ্ডা লাগিব আকৌ ঐ মাছৰ ভাল পাই চিতল পাচলি ভাল পাই পটল ৰাতি হ'লে খাই ভাল পাই ৰঙা পানীৰ বটল
জোৰকে এটা চিঞৰ মাৰক, জোৰচোৱা হ'ব তেতিয়া। বঢ়িয়া।